তো হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মানে আমি পাগলা টেকৰ পৰা আহি থাকোঁতে কি হ'ল, আমাৰ গাড়ীখনৰ অলপমান প্ৰব্লেম দিলে, মানে কি অলপ মানে এই ষ্টাৰ্ট নহয় বা এনেকুৱা তাৰপিছত ওচৰতে মানে আমাৰ এই চলমাৰী ওচৰতে এখন নাৰ্চাৰী খুলিছে ধুনীয়াকৈ, মানে ডেক'ৰেশ্যন কৰিছে অলপ মানে এনিমেলছ দি। নাৰ্চাৰীখনৰ নাম হ'ল পাৰাই নাৰ্চাৰী, নতুনকৈ খুলিছে। এইখন আপোনালোকক অকণমান দেখাই দিওঁ। বহুত ধুনীয়া ধুনীয়া গছ আছে, পুৰা ফুল গছ আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গছ আছে। নাৰ্চাৰীত থাকে জানে আপোনালোকে বিভিন্ন ধৰণৰ গছ থাকে, আৰু তাতে অলপমান ডেক'ৰেশ্যনো কৰিছে এনিমেলছ দি পিনে। আপোনালোকক দেখাই আছোঁ। এইটো বেলেগ এটা ব্লগ আপোনালোকে দেখিবলৈ পাইছে, ছেকেণ্ড ব্লগ। আগৰ ব্লগটো আপোনালোকে দেখা পালে পাগলা টেকৰটো। গাইজ আহিয়ে চাওক, এইপিনে আছে এনেকুৱা ফুল গছবোৰ আছে। মানে মানুহবিলাকে এট্ৰেক্টিভ হ'ব আৰু এইবিলাক দিয়াৰ কাৰণে মানুহ হ'লে আহিব, এইটো লগত ফটো উঠিব ধৰক, এনেকুৱা ধৰণৰ। আৰু গছো ল'ব ধৰক, ফটো উঠিল। মানে গাইজ হয় নাৰ্চাৰীখন এটা বেলেগ কনচেপ্ট লৈ বনাইছে। পূৰা একেবাৰে মাজে মাজে দেখিছে আপোনালোকে এনিমেলছ দিছে, এটা হৰিণ আছে, কিবা অভয়াৰণ্য টাইপৰ ফিলিংছ দিছে কিবা এটা। ভাল লাগিছে কিবা আহি পিনে, সেইকাৰণে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এইপিনে আছে হাতী, চাওক মানে ফটো উঠাত লাগি গৈছে আমাৰ গ্ৰুপকেইটা আহি পিনে। হাতী আছে আৰু এইপিনে বেলেগ বেলেগ ধৰণৰ ফুল গছ আছে দেখিছে আপোনালোকে। এইটো নাৰিকল গছ, এইটো কেকটাছ, আৰু এনেকুৱা ধৰণৰ বহুত প্ৰজাতিৰ গছ গছনি আছে ইয়াতে। আৰু এইটো পানীত গজা ডিজাইন টাইপৰ, পানীত গজা কিছুমান এনেকুৱা সাজাই থোৱা আৰু টাবত এনেকুৱা গছ আছে কিছুমান। আৰু এইপিনে আছে এলিফেণ্ট দেখিছে আপোনালোকে। ৱাহ, আৰু গাইছ চাওক ধুনীয়াকৈ বনাইছে। ইয়াতে এনেকৈ জুলিবলৈ চিলনিও দিয়া আছে, ইয়াতে দেখিছে এয়া। আৰু এইপিনে বিভিন্ন ধৰণৰ গছবিলাক আছে। এইপিনে আমাৰ মামী এইপিনে গছবিলাকৰ নন্দন কানন নাম কিবা ফুল গছবিলাক। আৰু ষ্ট্ৰবেৰী গছ দেখিছে আপোনালোকে। ষ্ট্ৰবেৰী যাতে ধৰি নাই কিবা খাই আছে দেখিছে। ধুনীয়াকৈ বনাইছে, কিন্তু মানুহ মানে এট্ৰেক্টিভ হ'ব আৰু এইবিলাক দেখি পিনে আহিব নাৰ্চাৰীলৈ। নাৰ্চাৰীৰ গছ পুলি ল'ব। আৰু মেইন কথা হ'ল নাৰ্চাৰীটো আপোনালোকে নিজে বিভিন্ন ধৰণৰ গছ পুলি লওক, আমাৰ পৰিৱেশখন সেউজীয়া কৰি ৰাখক। বিভিন্ন ধৰণৰ আম গছ ইমান সৰু পুলিতে চাওক ফুল লাগিছে, আমৰ ফুল দেখিছে আপোনালোকে ইয়াত। আৰু এইপিনে আছে ডাঙৰ এটা ডাইনাছৰ দেখিছে, ইমান ধুনীয়াকৈ ইমান ডাঙৰকৈ বনাইছে, ভাল লাগিছে কিন্তু বঢ়িয়া। চব মানুহ আহি আছে, ফটো উঠি আছে দেখিছে। এটা কুঁহিয়াৰ গছ আছে, এইবিলাক আছে মধুৰিআম গছ। ইপিনে আছে গণ্ডাৰ, চাওক এশিঙীয়া গড়, অসম বিখ্যাত এশিঙীয়া গড় দেখিছে। আপেল গছো আছে গাইজ, মানে বহুত ধৰণৰ গছ আছে। আপোনালোকে আহি চাই পিনে নিজে যদি পাৰে লৈ যাব, আৰু যাৰ ওচৰত হয়। কেতিয়াবা গোৱালপাৰালৈ আহিলে এটা শুনি যাব, ইয়াতে এপাক লিখা আছে দেখিছে আপোনালোকে। আপেল বগৰী 150 টকাকৈ। এই ডাঙৰ ডাঙৰ যে বগৰী টাইপৰ হয়, বগৰীৰে ডাঙৰ জাতটো। এইটো আম গছ দেখিছে, আম গছটো আগত দেখালোঁ আপোনালোকক। সকলোবোৰ নামবোৰ লিখা আছে, ষ্টিকাৰ মৰা আছে। আৰু এনেকে বহাৰ কাৰণে জিৰণি কোঠা বনাই দিয়া আছে ধুনীয়াকে। ইয়াতে অকণমান বহি ল'লো দেখিছে আপোনালোকে। ৱাহ, এইপিনে ইয়াতে বহি আছে দেখিছে। ৱাহ, পুৰা ইয়াতে জুলি আছে দেখিছে। মই অকণমান জুলিম ৰ'ব। তেনেকৈ জুলি মানে আপোনালোকৰ এটা কথা কওঁ, আমাৰ পৰিৱেশখন সেউজীয়া কৰি ৰাখিব লাগে। আপোনালোকে জানে গছ গছনি ৰুব লাগে। গছ গছনি ৰুলেহে আমাৰ পৰিৱেশখন, আমাৰ গাঁওখন, আমাৰ চহৰখন সেউজীয়া হ'ব। এই জোৰণি কিবা ভাঙি যাব লাহে লাহে এনেকৈ জুলি আছে ধুনীয়াকৈ। আৰু এইপিনে সেইকাৰণে কৈছোঁ, আপোনালোকে কেতিয়াবা যদি আহি ঘূমি যাব আৰু এপাক আৰু চাই যাব আপোনালোকে। নহ'লেও ধুনীয়াকৈ বনাইছে একেবাৰে, সেইকাৰণে ক'লোঁ আৰু এপাক মাৰি দিলে আপোনালোকক দেখালোঁ। সকলোবোৰ গাছ আছে, নতুনকৈ বনাইছে আৰু লাহে লাহে আৰু বিভিন্ন প্ৰকাৰৰ গছবোৰ আনিব ইয়াতে। আপোনালোকে আহিলে শুনি যাব দেই।
কেনেকুৱা পালে ব্লগটো এনে এটা শ্বৰ্ট ব্লগ বনাই দিলোঁ দেখাবলৈ ভাল লাগিলে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ বাই বাই টাটা